নমস্কাৰ সকলোকে হেপিনেছ উইথ ডিছাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই একদম ৰাতিপুৱাই আৰম্ভ কৰিছোঁ বুলিয়ে ক'ব লাগিব। এতিয়া ঠিক 9টামান বাজিছে। আজি গোটেই দিনটো মই ঘৰতেই থাকিম বাৰু, কলেজ নগ'লোঁ, মানে নাযাওঁ। আচলতে এইকেইদিন কলেজলৈ যোৱা নহ'বই, যিহেতু আমাৰ এক্সাম পালেহি, গতিকে এতিয়া ঘৰতেই পঢ়িব লাগিব আৰু সেইকাৰণে কলেজলৈ নাযাওঁ। ক্লাছবোৰো হোৱা নাই, ভাবিলোঁ ভ্লগ এটাকে ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখাওঁ দিনটো কেনেকৈনো পাৰ কৰোঁ। আৰু মা নাই, গতিকে কিবাকিবি কামবোৰ আছে মই কৰি মেলি লওঁ। আৰু মা যেতিয়া আহিব ঘৰলৈ, মা আচলতে মামাহঁতৰ ঘৰলৈ গৈছে, মাৰ মাকৰ ঘৰলৈ। মা যেতিয়া আহিব আপোনালোকক মোৰ ভিডিঅ'ত মাকো দেখাম দেই, আপোনালোকে ধুনীয়াকৈ চাব, আমাক মৰম দিব। গতিকে গোটেই দিনটো চাই গৈ থাকক, দেখাই থাকিম। বৰ্তমান মই ভাত পানী খাই আজৰিয়ে হ'লোঁ বাৰু, তাৰ পিছৰ যিখিনি কাম কৰোঁ কি কৰোঁ দিনটো আপোনালোকক দেখাই থাকিম, ধুনীয়াকৈ চাই থাকক স্কিপ নকৰাকৈ শেষলৈকে। এই বতৰটো খুব ধুনীয়া দেই, মই ঘৰত থাকিলে যদি বতৰটো ভাল হয় মোৰ খুব ভাল লাগে মানে। আৰু যেতিয়া বৰষুণ দি থাকে তেতিয়া মানে মোৰ কিবা কিবি আৰু কামবোৰ কৰিবলৈ মন নাযায়, আমনি লাগি থাকে, কিবা কিবি কৰি থাকোঁ আৰু। কিন্তু আজি খুব ভাল লাগিছে, যিহেতু বতৰটো ৰ'দ আৰু কলেজো নগ'লোঁ যিহেতু, এতিয়া কাপোৰ কানি কেইটামান ধুম, আপোনালোকক দেখাই থাকিম, চাই থাকক। এতিয়া মই কাপোৰ কানি ধুই মেলি একদম নিজৰ যিখিনি কৰিবলগীয়া আছিলে তো কৰি মেলি মই আজৰি আৰু চব কৰি ল'লোঁ। আৰু ইমান কাম নাথাকেও, যিকেইটা থাকে আৰু কৰি মেলি লওঁ লৰালৰিকৈ। এতিয়া আচলতে ঘৰত কোনোৱেই নাই আচলতে। ভাইটিও গ'ল, তাৰপৰা মানুহজনো গ'ল, দেউতামা নাই, গতিকে এতিয়া মই অকলেই আছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতে ভিডিঅ' চিডিঅ' বনাই অলপ ব্যস্ত হৈ থাকোঁ। ৰাতিপুৱা কামখিনি কৰাৰ পিছত সেয়া আপোনালোকক কৈছিলোঁ মই আজৰি হৈছিলোঁ, সেইকাৰণে অকণমান ভাবিলোঁ শুলোঁ। তাৰপিছত যথেষ্টখিনি সময় পাৰ হৈয়ে গুচি গ'ল জানেনে। তাৰপৰা উঠি ৰ'দৰ পৰা কাপোৰখিনি আনি ভাবিলোঁ জাপি লওঁ। আৰু যথেষ্ট কাপোৰ মোৰ বাহিৰত ওলায়ো আছিলে, যিহেতু ইফালে সিফালে গৈ আছিলোঁ, কলেজলৈ পিন্ধি যোৱা কিবা কিবি কাপোৰ এদমমান ওলাই আছিলে, ভাবিলোঁ সেইখিনিও সোমাই থওঁ। গোটেইখিনি জাপি মেলি লৈছোঁ। আৰু মই বাহিৰত কাপোৰ কানিবোৰ ওলাই থাকিলে খুব বেয়া পাওঁ, কিন্তু উপায় নাই, কেতিয়াবা এলাহতে থাকি যায়। তাৰপিছত ৰেকটোতে মই মোৰ ভাগৰ কিতাপবিলাক সজাই থওঁ, মানে ৰাতি পঢ়ি মেলি তেনেকৈয়ে থৈ দিয়া আছিলে, যিহেতু মই বাহিৰে কামবোৰ কৰি আছিলোঁ, ভিতৰৰ ৰুমৰ কামবোৰ কৰিবলৈ হোৱা নাছিলে। সময় পাওঁতেই গোটেইখিনি কৰি পেলালোঁ, গোটেইখিনি জাপি মেলি ল'লোঁ আৰু পঢ়িবলগীয়াখিনি বিচনাৰ ফালে থ'লোঁ। তো সিমানেই। তাৰপিছত বিছনাখন বালি লাগি আছিলে মানে সৰু বিচনাখনৰ, তাৰপৰা এইখন ধুনীয়াকৈ পাৰি ল'লোঁ। লৈ জ্ঞান গংগা নামৰ কিতাপখন মই পঢ়ি আছিলোঁ মানে। আপোনালোকে যদি মোৰ মিনি ব্লগ চাইছে তেতিয়াহ'লে গম পাইছে মই যে এই কিতাপখন পঢ়ি আছিলোঁ। এইখন আচলতে বহুত সৰু কিতাপ নহয়, এখন ডাঙৰ ভলিউমৰে কিতাপ। তাৰপাছত আছামিজৰ অলপ নোট বনাব লগা আছিলে, মানে গ্ৰামাৰৰ, সেইখিনি অলপ বনাই মেলি ল'লোঁ। যিহেতু ৰাতি পঢ়িব লাগে, এইবিলাক বনাই থাকিবলৈ সময় নহয়, সেইকাৰণে দিনতে সময় পাওঁতে বনাই লৈছোঁ। অকলে থাকোঁ নহয়, মই তেতিয়া ভিতৰত প্ৰায় কমেই থাকোঁ, মানে মই অকলে ভিতৰত থাকি খুব বেয়া পাওঁ। মানে ঘৰত যদি মানুহ থাকে তেতিয়া ভিতৰত থাকি ভালেই পাওঁ, কিন্তু মানুহ নথকা অৱস্থাত ঘৰৰ ভিতৰত থাকি বেয়া পাওঁ। এই যে দেখিছে টুলখন, ইয়াতেই মই বহি থাকোঁ আৰু ইয়াতেই বহি ৰাস্তাৰ মানুহবোৰ চাই থাকোঁ। মানে অকলে ভিতৰত থাকিবলৈ কিবা এটা বেয়া লাগে জানেনে। আপোনালোকক আমাৰ ঘৰৰ ফুলবিলাক দেখাম দেই, চাওক। এইখিনিতে ভাইটিয়ে কিমান ধুনীয়াকৈ মানি প্লেণ্ট ৰুই থৈছে, দুফালে দুজোপা, এইজোপা অলপ মৰি গৈছে বাৰু দেই। আৰু গোটেই ফুলেই ৰোৱা আছে, ষ্টেপৰ দুইফালে এনেকৈ টাব দি থৈছে ধুনীয়াকৈ। আৰু এইবোৰ ফুলবোৰৰ নাম মই নাজানো, সেইকাৰণে আপোনালোকক ভালকৈ দেখাই নামবোৰ কোৱা নাই আৰু, মানে নাজানোৱেই যে। তো এইখিনি গোটেই ফুলেই ৰুই থৈছে, বিভিন্ন ধৰণৰ কিবা কিবি, মই ইমান চিনি নাপাওঁ। মুঠতে ইয়াত মই দুজোপামান চিনি পাইছোঁ আৰু ঘণ্টা কৰ্ণ আৰু নামেই পাহৰি গ'লোঁ। তাৰপিছত এইফালে এইখিনি আছে আৰু এইফালেও আছে, এইফালৰ পৰা তেনেকৈ থাকি এইফালেও আছে আৰু ইফালেও আছেগৈ, মই যোৱাগৈ নাই আৰু। সেই টাবটো দেখিছেনে? ছাগলীকেইটা মানে চোতালত থৈ দিছে, সিহঁতি আহি হয়তো পেলালে, মই আগফালে নাছিলোঁ যে, এতিয়া ভিতৰত আছিলোঁতো, এতিয়া পেলালেহি, মই এইটো বুটলি লওঁ ৰ'ব। তাৰপাছত আবেলি মানুহজনো পালেহি, তেওঁৰ লগতে অকণমান সময় পাৰ কৰিলোঁ। তেওঁক কৈছোঁ ভিডিঅ'ত উলিয়াই দিওঁ আহা, তেওঁ আকৌ ওলাবলৈ মন কৰা নাই, মানে লাজ কৰিছে বোলে। তাৰপৰা সন্ধিয়া হ'লেই ভাবিলোঁ লাল চাহ অকণকৈ বনাওঁ, আমি দুয়ো খাই লওঁ। ভাইটি আচলতে ঘৰত নাছিলে, তো ভাবিলোঁ দুইজনে খাই লওঁ। তাৰপৰা দিনৰ গাখীৰ অলপো আছিলে, গোটেইখিনি গৰম কৰিলোঁ। আচলতে মানুহ নায়েই গাখীৰ খাবলৈ, মই অকলেই আছিলোঁ, খোৱা হোৱা নাই, সেইকাৰণে গৰম কৰি থৈ দিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ, যিহেতু মা নাই আৰু আমি এতিয়া সন্ধিয়া চাহ তাহ খাই আজৰি হ'লোঁ। এতিয়া ভাতৰ যোগাৰ কৰিব হ'ল। ভাত আচলতে ভাইটিয়ে বনাব, কিন্তু মই অকণমান সহায় কৰি দিব লাগিব তাক, পাচলি কুটা মেলাত। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰি দিওঁ, কেনেকুৱা পালে জনাবচোন দেই। আচলতে প্ৰথমবাৰৰ কাৰণে এনেকৈ ডেইলি ব্লগ দিছোঁ, গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মোৰ ফালৰ পৰা সকলোকে বহুত ধন্যবাদ আৰু মৰম। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়াহ'লে সকলো ভালে থাকক।